So guys, আজি আমি binary option trading কৰিম quotex price action support and resistance use কৰি তো guys আমি চাব পাৰো এটা resistance আছে plus price to গৈ আছে up trend guys তো 21 moving average আমি যোনটো লগাইছো 21 moving average আপুনি ইয়াত পাই যাব এইটো ইন্ডিকেটৰ সেকশনত মুভিং এভাৰেজত গ'ল 21 টাইপ কৰি কিনে কাটিলে হৈ গ'ল ইয়াত দুটা মুভিং এভাৰেজ লাগি গ'ল মোৰ 10 কাটি দিছো সো লেটস সে এটা 21 মুভিং এভাৰেজৰ ওপৰত প্ৰাইসটো আছে মানে প্ৰাইসটো আপ ট্ৰেণ্ডত গৈ আছে গাইস প্ৰাইসটো আপ ট্ৰেণ্ডত গৈ আছে প্লাস এটো এটা ৰেজিস্ট্যান্স হায়াৰ হাই মানে ৰেজিস্ট্যান্স বনাইছে ইয়াৰ পৰা প্ৰাইসটো আৰু ওপৰত যাব পৰা নাই তো ইয়াত প্ৰাইসটো ইয়াৰ প্ৰাইসটো ইয়াত টাচ কৰি প্ৰাইসটো ডাউন আহিলে তো ইয়াত প্ৰাইস টাচ কৰি প্ৰাইসটো আকৌ ডাউন আহিব কাৰণে ট্ৰাই কৰিছে কিন্তু যদি ডাউন নাহি কিনে প্ৰাইসটো যদি ওপৰত যায়গে ৰেজিস্ট্যান্সটো ব্ৰেক কৰি কিনে যদি ওপৰত ক্লোজ হয় তেতিয়াহ'লে আমি ব্ৰেকআউট হৈ যাব গাইস ব্ৰেকআউট প্ৰাইস ব্ৰেকআউট হ'ব ব্ৰেকআউট হ'লে গাইস 2-3 মিনিটৰ কাৰণে আপডেট এটা ল'ব পাৰো তো লেটস সে কি হয় প্ৰাইস ওপৰত ক্লোজ হয় না তলত ক্লোজ হয় লেটস সে যদি তলত ক্লোজ হয় ডাউন ট্ৰেড এটা ল'ব পাৰো ওকে লেটস সে তলত ক্লোজ হ'ল এটা ডাউন ট্ৰেড লৈছো ওকে গাইস প্ৰাইসটো তলত ক্লোজ হ'ল এটা ডাউন ট্ৰেড ল'লো কিন্তু ডাউন ট্ৰেডটো অলপ তলত ল'বলগীয়া হৈছিলে লেটস সে কি হয় কেলেকে এইটো তলত ক্লোজ হ'ল যদি এইটো ওপৰত লাইনৰ ব্লু লাইনৰ ওপৰত ক্লোজ হোৱা হ'লে আমি ট্ৰেড ল'লো হয় লেটস সে মোৰ ভুল হৈ গ'ল ইয়াত ল'ব লাগিছিল আচলতে প্ৰাইসটো মুভ হৈ গ'ল লেটস সে অকণমান ওপৰত ল'ব লাগিছিল লেটস সে কি হয় সেকেন্ড বাকি আছে লেটস সে বেছি ট্ৰেড নকৰো লেটস সে ওকে তো গাইস দেখিলে বহুত ষ্ট্ৰং ডাউন আহিলে এইটো ট্ৰেডিং তো লেটস সে গাইস এটা ওয়েট কৰো প্ৰাইসটো ব্ৰেকআউট কৰি আপ যাবলৈ let me draw a trend line এটা বনালো trend line যদি আমি বনাব যাওঁ okay guys trend line যদি ইয়াত এনেকৈ টাচ কৰো 3 পইণ্ট ট্ৰেন্ড লাইন আমি ড্ৰ কৰিলো ট্ৰেন্ড লাইনটো ব্ৰেকআউট কৰিছে যদি ট্ৰেন্ড লাইন ব্ৰেকআউট কৰে নেক্সট ডাউনলৈ যাব লাগে কিন্তু ইয়াত এটা ৰেজিস্ট্যান্স আছে এইটো ৰেজিস্ট্যান্স সাপোর্ট আছে যদি তলত থাকে প্ৰাইসৰ তলত থকাটো সাপোর্ট বুলি কয় যদি ওপৰত হয় ৰেজিস্ট্যান্স বুলি কয় ওকে গাইস তো আমি ৰেজিস্ট্যান্সত লেট মি ড্ৰ এ হৰিজন্টেল লাইন আচ্ছা গাইস মই ট্ৰেডটো কৰিম নি যোনে সাপোর্ট রেজিস্ট্যান্স বুঝি মানে সাপোর্ট রেজিস্ট্যান্স मैं ड्रॉ করে দেখাম ফার্স্ট ট্রেড লৈ লৈছো গাইস ফার্স্ট ট্রেড লইলাম বুঝাবৰ কাৰণে বহুত টাইম ওকে গাইস
ৰেজিষ্টেঞ্চ আছে, যদি এইটো ৰেজিষ্টেঞ্চ ব্ৰেক কৰে তেতিয়া ডাউন কাৰণে যাম। অ'কে, ৰেজিষ্টেঞ্চ যদি ব্ৰেক কৰে তেতিয়া ডাউন ৰেট কাৰণে যাম। অ'কে, এইটো ব্ৰেক কৰিব নোৱাৰে আই গেছ। যদি কেণ্ডেলটো গ্ৰীণ বনায় নেক্সট ৰেট আপ কাৰণে যাম। যদি ৰেড কৰি ব্লু লাইনৰ তলত ক্লজ হয় তেতিয়া 1 মিনিট কাৰণে ডাউনত যাম। যদি ওপৰত ক্লজ হয় ৰেডত যাম, আপত যাম। এইটো কেণ্ডেলে ডিপেণ্ড কৰে ক'ত যাব। যদি ওপৰত ক্লজ হয় আপ যাম, যদি তলত ক্লজ হয় ডাউন যাম। অ'কে, অলপ অ'কে। অ'কে গাইছ, 5 মিনিটছৰ কাৰণে অ'কে 1 মিনিটছৰ কাৰণে আপ গৈছোঁ। কি হয় ট্ৰেডটো অকণমান তলতে ল'ব লাগিছিলে কিন্তু ওপৰলৈ গ'ল, একো নাই। অ'কে, আছে গাইছ, মই চোৱা নাছিলোঁ আজি মোৰ $262 চামথিং আছিলে চাগে। ফাৰ্ষ্ট ৰেট ল'লোঁ, এতিয়া ছেকেণ্ড ৰেটটো লৈ পিনি এতিয়া 261 দেখাই আছে, প্লাছ এটা ছেকেণ্ড ৰেটটো যদি লওঁ প্ৰফিটত ক্লজ হৈ চাওঁ $10 হ'ব চাগে। $10 এটা বনাম চাগে। আগতে মই কেইটামান ট্ৰেড লৈছিলোঁ গাইছ, দেখাই আছোঁ আজি কিমানটা ট্ৰেড ল'লোঁ। গাইছ অ'কে, অ'কে 8.88 তো গাইছ, দুটা ট্ৰেড ল'লোঁ, দুটা ট্ৰেড প্ৰফিটতে ক্লজ কৰিলোঁ। চ' সেই আজি আমি কেইটা ট্ৰেড ল'লোঁ মই দেখাই দিছোঁ গাইছ। অ'কে, ইয়াত নহয়, ইয়াত নহয়। অ'কে, ইয়াত আছে। অ'কে, ইয়াত আছে মই বহুদিন। অ'কে, $16 এটা ক্লজ কৰিলোঁ গাইছ। $16 ক'ব পাৰি, $16 $18 in rupees 1318 টকা গাইছ। তো গাইছ 1318 টকা এদিনত গাইছ 1000 টকা প্ৰফিট কৰাটো বেছি হেৰি কথা নহয় গাইছ। বহুত ভাল কথা গাইছ, এদিনত 1000 টকা প্লাছ প্ৰফিট কৰাটো। ত' লাইক সদায় 1000 মাহত 30,000 টকা হৈ যায়। তো গাইছ এতিয়া মই ভালকৈ বুজাই দিছোঁ, যোনে ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চটো বুজি পোৱা নাছিলে। চ' গাইছ ছাপৰ্ট হৈ গ'ল যোনটো তলত ফৰ্ম হয়, মানে মই কৈ দিছোঁ, দেখাই দিছোঁ ৰ'বা। Let me show you. Mini market. Okay. Okay, guys. Let me show. So এনেকে মুভ কৰি আছে। ৰেজিষ্টেঞ্চ হৈ গ'ল, যোনটো এইটো হৈ গ'ল ৰেজিষ্টেঞ্চ। এইটো হৈ গ'ল ৰেজিষ্টেঞ্চ, এইটো হৈ গ'ল ৰেজিষ্টেঞ্চ, এইটো হৈ গ'ল ৰেজিষ্টেঞ্চ, এইটো হৈ গ'ল ৰেজিষ্টেঞ্চ। তাৰ মানে
প্ৰাইচটো ওপৰলৈ মুভ কৰিলে ইয়াত টাচ কৰি তলত আহি গ'ল। প্ৰাইচটো ওপৰলৈ মুভ কৰিলে ইয়াত টাচ কৰি তলত আহি গ'ল। প্ৰাইচটো ওপৰত মুভ কৰিলে ইয়াত টাচ কৰি তলত আহি গ'ল। প্ৰাইচটো ওপৰত মুভ কৰিলে ইয়াত টাচ কৰি তলত আহি গ'ল। আৰু ছাপৰ্টটো হৈ গ'ল এইটো ছাপৰ্ট, এইটো ছাপৰ্ট, এইটো ছাপৰ্ট। হ'ল প্ৰাইচটো তলত মুভ কৰিলে ইয়াত টাচ কৰিলে ওপৰলৈ গ'ল। প্ৰাইচটো তলত মুভ কৰিলে ইয়াত টাচ কৰিলে ওপৰলৈ গ'ল। প্ৰাইচটো তললৈ আহিলে ইয়াত টাচ কৰিলে ওপৰলৈ গ'ল। চ' এইটো হৈ গ'ল ওপৰটো হৈ গ'ল ৰেজিষ্টেঞ্চ, তলতো হৈ গ'ল ছাপৰ্ট। এতিয়া গাইজ অ'কে, এতিয়া গাইজ আমি ছাপৰ্ট লাইন এনেকৈ বনাওঁ। ইয়াত এটা ছাপৰ্ট লাইন আছে, চেম ছাপৰ্টত টাচ কৰিলে প্লাছ যদি প্ৰাইচটো যদি আকৌ ছাপৰ্টত টাচ কৰে চেম পইণ্টত, চেম ছাপৰ্টত টাচ কৰি কিনে যদি ইয়াত এটা ৰেড কেণ্ডেল এটা ফৰ্ম কৰে তো আমি 1 মিনিটৰ কাৰণে এইটো ডাউন ট্ৰেড কৰিম। গতিকে এইটো ব্ৰেক কৰি দিয়ে, ব্ৰেক কৰি পিনি কেণ্ডেলটো ওপৰত বনে তো 1 মিনিটৰ কাৰণে আমি এইফালে আপ পানী ট্ৰেড কৰিম। চিম্পল গাইজ। সেই গাইজ আৰু এটা কথা, যদি আপোনালোকে মোৰ চেনেলৰ মোৰ quotex লিংকৰ পৰা যদি একাউণ্ট খোলে তেতিয়াহ'লে মই আপোনালোকক ডেইলি 3টা বা 4টা ট্ৰেডিঙৰ ছিগনেল দিম বিলকুল ফ্ৰী। তো গাইজ যদি মোৰ লিংকৰ পৰা যদি একাউণ্ট খোলে মোক টেলিগ্ৰামৰ চেনেল তলত প্ৰভাইড কৰিম। টেলিগ্ৰামৰ মেছেজ দিব মোক আৰু ডেইলি প্ৰফিট কৰিব। তো গাইজ আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।